নমস্কাৰ। আবৃত্তিৰ শিৰোনাম অপেক্ষা মাথো। নীলা বগা ৰং থকা সেই ৰুমালখন আজিও সাঁচি থৈছোঁ জানা। ৰুমালখনৰ প্ৰতিটো ভাজতে আছে মোলৈ থকা সেই অতীতৰ মৰম আৰু ভালপোৱাবোৰ। নাজানো মৰম ভালপোৱাবোৰ ক'ত হেৰাল, তথাপি সেই মৰমবোৰ হেৰাই পোৱাৰ অপেক্ষাত মাথো। নাৰ্জী ফুলপাহৰ পাহিবোৰ মৰহি শুকাই গৈছে জানা, তথাপি শুকান নিৰহ ফুলপাহ বুকুত আজিও গুজি থৈছোঁ। ডায়েৰীখনৰ প্ৰতিটো পৃষ্ঠাত আছে প্ৰত্যেকখন চিঠিৰ তোমাৰ প্ৰত্যেকটো উত্তৰ। কেতিয়াবা সেই উত্তৰবিলাক খুচৰি চাওঁ আৰু হঠাৎ আৱেগিক হৈ উঠো, অশ্ৰুসিক্ত হৈ পৰে দুচকু। কিন্তু প্ৰত্যেক সময়তে আৱেগিক হৈ থকা নাই, কাৰণ মই জানো বুকুৰ শুকান নিৰহ ফুলপাহত তুমি পানী সিঁচি জীয়াই তুলিবা এদিন। মাথো অপেক্ষা। নমস্কাৰ।